নমস্কাৰ প্ৰিয় দৰ্শক, মীনাক্ষীজ কিটচেনলৈকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে চিকেনৰ ৰেচিপি এটা, হোৱাইট চিকেন গ্ৰেভি। এই ৰেচিপিটোৰ বাবে মই লৈছোঁ চিকেন আধা কিলো, কাজু আৰু মগজ মই আধা ঘণ্টা আগতে তিয়াই থৈছোঁ, কাজু 10টা আৰু মগজ 1 চামুচ, দৈ 2 চামুচ, আদা নহৰু পেষ্ট 1 চামুচ, মিঠাতেল 1 চামুচ, গাখীৰ আধা কাপ, পিঁয়াজ 3টা, কেঁচা জলকীয়া, গৰম মছলা, তেজপাত, জালুকৰ গুড়ি, কচুৰি মেথি আৰু নিমখ। প্ৰথমতে মই চিকেনখিনি দৈ আৰু আদা নহৰু পেষ্ট আৰু জালুকৰ গুড়ি দি মেৰিনেট কৰি থ'ম আধা ঘণ্টাৰ বাবে। চিকেন জালুকৰ গুড়ি আৰু দৈ 2 চামুচ আৰু নিমখ অকণমান, আদা নহৰু পেষ্ট, এই আটাইখিনি মই ভালদৰে সানি ল'ম। এইখিনি মই আধা ঘণ্টাৰ বাবে থৈ দিম। এতিয়া মই পিঁয়াজখিনি আৰু কেঁচা জলকীয়া, আপোনালোকে জলকীয়া নিজৰ ইচ্ছা অনুসৰি দিব পাৰে, মই এটা দিছোঁ আৰু এটা শেষত দিম। এইখিনি মই পেষ্ট বনাই ল'ম। মই এতিয়া গেছত পেন এখন উঠাই দিছোঁ, তাত 1 টিস্পুন মিঠাতেল, তেজপাত আৰু গৰম মছলাখিনি দি দিছোঁ। এতিয়া মই পিচি লোৱা পিঁয়াজখিনি দি দিছোঁ। লৰাই ভাজি ল'ব লাগিব। এনেদৰে 4 মিনিটমান ভাজি ল'ব লাগিব। পিঁয়াজৰ পেষ্টখিনি একেবাৰে ৰঙা হোৱাকৈ ভাজিব নালাগে, জাষ্ট পিঁয়াজৰ কেঁচা গোন্ধটো গ'লে হ'ল। এতিয়া মই ইয়াতে মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিছোঁ। এনেদৰে এইখিনি 5-6 মিনিট সময় ভাজি ল'ব লাগিব। গেছটো মিডিয়াম ফ্লেমত ৰাখিব লাগিব আৰু মই এইখিনি ঢাকি দিওঁ। ইয়াত মই পানী অলপো দিয়া নাই, এই দৈত থকা পানীখিনিয়ে ইয়াতে ওলাই গৈছে। আকৌ কিছু সময়ৰ কাৰণে মই ঢাকনি লগাই দিছোঁ। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ দিম। আগতে মই নিমখ দি থৈছোঁ, অকণমান কমাই দিছোঁ এতিয়া। কাজু আৰু মগজৰ পেষ্টখিনিও মই এতিয়া ইয়াতে দি দিছোঁ। আপোনালোকৰ যদি কাজু বা মগজ নাথাকে তেতিয়াহ'লে এলমণ্ড, বগা তিল এইবিলাকো দিব পাৰে। হোৱাইট গ্ৰেভি যেতিয়া আমি ইয়াতে হালধি নিদিওঁ,
এইদৰে মই কিছু সময় সিজাই ল'ম। এতিয়া মই মাজতে চিকেনটো এবাৰ চেক কৰি চাইছোঁ। চিকেনখিনি ধুনীয়াকৈ সিজি আহিছে, দেখিবলৈও ধুনীয়া হৈছে। এতিয়া মই ইয়াতে গাখীৰ আধা কাপ থৈছোঁ, এই গাখীৰ আধা কাপ দি দিম। আপোনালোকে ক্ৰীমো দিব পাৰে, গাখীৰ নিদি ক্ৰীম দিব পাৰে। মোৰ ওচৰত ক্ৰীম নাছিলে, গতিকে মই গাখীৰে দিছোঁ। এতিয়া মই ইয়াতে এটা জলকীয়া দি দিছোঁ, কেঁচা জলকীয়া। এইটো দেখাত ধুনীয়া হয়। আপোনালোকে এই ৰেচিপিটো ভাত, ৰুটি, নান, পোলাও এইবিলাকৰ লগতো পৰিৱেশন কৰিব পাৰে। হোৱাইট চিকেন গ্ৰেভি ৰেডি হৈ গ'ল। মই একেবাৰে শেষত কচুৰি মেথি অকণমান দি দিছোঁ। কচুৰি মেথি দিলে গোন্ধটো বহুত ধুনীয়া হয়। প্ৰিয় দৰ্শক, আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক প্লিজ কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। বাই বাই।